যাবলৈ ওলালোঁ। এয়া আমি সকলোৱে ৰেডি হ'লোঁ। এতিয়া এইকণত মই যাম। এয়া বলক আমি অকণমান চাই আহোঁ। এয়া আমাৰ দাদাই এতিয়া চলাব গাড়ীখন। আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ আবুং টেম্পল। সেইখন ধেমাজি ডিষ্ট্ৰিক্টত আছে। এয়া মোৰ লগত আছে ববুল দা আৰু কিৰণ ছাৰ আৰু মিকু। কেনেকুৱা লাগিছে? এয়া আমি লখিমপুৰ টাউন পালোহি। আমি পাৰ হৈ আমি আবুং পালোহি ফাইনেলি। আমি এতিয়া আমি আবুঙৰ ভিতৰলৈ যাম। এয়া আবুঙৰ মুখ্য দুৱাৰ। এতিয়া আমি ভিতৰলৈ যাওঁ ব'লা। এয়া আবুঙৰ মুখ্য দুৱাৰ। আমি ভিতৰলৈ গৈ আছোঁ। আমি ড্ৰেগনৰ ফালে গৈ আছোঁ। এয়া কিমান ধুনীয়া পৰিৱেশ হৈছে। ধূপ চাকি জ্বলোৱা স্থান চাওক। ধূপ চাকি জ্বলাই আছে চাওক। কুকুৰাটোক কাই বুলি কয় আহোম ভাষাত, টাই ভাষাত। এয়া কিমান ধুনীয়া চাওক। আবুং মন্দিৰৰ এয়া মুখ্য মন্দিৰটো হয়। এয়া কিমান ধুনীয়া পৰিৱেশ চাওক। এয়া ড্ৰেগন আৰু এইফালে ড্ৰেগন, চাৰিওফালে ড্ৰেগন আছে। আপোনালোকক চাৰিওফালে দেখুৱাইছোঁ চাওক। আপোনালোকে ভিডিঅ'ত কাষত ধুনীয়া কৃষ্ণচূড়া এজোপা ধুনীয়াকৈ ফুল ফুলি আছে। 285 বিঘা মাটিৰে মন্দিৰটো আগুৰি আছে। বহুত ধুনীয়া পৰিৱেশ। এয়া আমাৰ এয়া প্ৰীতম আৰু এয়া প্ৰিয়াংকু আৰু এয়া মুকুল নৰিনা আৰু পৰিচিতা। আমি সকলোৱে আহিছোঁ আজি আবুং টেম্পলটো চাবলৈ, সেৱা কৰিবলৈ আহিলোঁ আমি সকলোৱে আজি। এয়া কিৰণ ছাৰ, কেনেকুৱা লাগিছে আজি? বহুত ভাল লাগিছে। ভাগৰ যুগৰে ৰাস্তাত কি হ'ল আমাৰ ঘটনাটো কৈ দিয়া। আমাৰ গাড়ী দিয়া হ'ল, চকা পামচাৰ হ'ল, দুটা চকা। বহুত ধুনীয়া পৰিৱেশ। আপোনালোকে এবাৰ গৈ চাই আহিব পাৰে। বহুত ধুনীয়া পৰিৱেশ। কিমান ধুনীয়া পৰিৱেশ চাওঁ। এয়া চাওক কেনেকুৱা লাগিল আজি। চাওক কিমান বহুত ধুনীয়া পৰিৱেশ। বহুত ধুনীয়া পৰিৱেশ। আপোনালোকে এবাৰ গৈ চাই আহিব পাৰে। বহুত ধুনীয়া পৰিৱেশ। ভিডিঅ'টো এয়াই আছিল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি ভাল হৈছে আপোনালোকে মোক শ্বেয়াৰ কৰি সহায় কৰে যেন। আৰু লগতে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম।